মই জ্যোতিষী নয়ন শৰ্মাই নৱগ্ৰহ জোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল তিথান্তি আগবঢ়াব ওলাইছোঁ। বন্ধুসকল, আজি 1429 ভাস্কৰাব্দৰ আঘোণ মাহৰ 9 তাৰিখ আৰু 2022 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:54:07 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:27:59। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা তৃতীয়া তিথি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 8, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰিও বন্ধুসকল, আজি আদ্য ঋতু হ'লে ছোৱালীসকলৰ যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু নাশ হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব আৰু বিদ্যাৰ্থীসকলৰ আজি বিদ্যা আহৰণৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য চিন্তাৰ ভাৱ বাঢ়িব পাৰে। লগতে আজি কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সকলো সময়তে আজি আপোনালোকে সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰোগ আৰোগ্য হ'ব। স্বাস্থ্য আজি আপোনালোকৰ উন্নতি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপোনালোকে এটা সুন্দৰ পৰিৱেশ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য জটিলতা বাঢ়িব পাৰে। লগতে আজি আপুনি চোৰ ডকাইত ঠগ প্ৰবঞ্চকৰ পৰা সকলো সময়তে সজাগ আৰু সাৱধান হৈ থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনালোকৰ ভোজন বিলাস বা উত্তম ভোজন লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰিব। আজি আপোনালোকে যদিও আজি আপুনি সকলো সময়তে নিজৰ ঘৰখন বা কৰ্মস্থলীৰ সকলো দিশতে চকু ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ধন সম্পত্তি আজি আপোনালোকৰ বৃদ্ধি হ'ব। যান বাহন আজি আপোনালোকে লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য আৱেগিক কৰি তুলিব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত
আপোনালোকৰ হাতলৈ ধন ধান টকা পইচা আহিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সামান্য আপোনাৰ যশস্যা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছো বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত খুব শুভ হ'ব। আয় উপাৰ্জন আজি আপোনালোকৰ বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰতো আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছো বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুলিচ প্ৰশাসনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ খুব শুভ হ'ব কৰ্মক্ষেত্ৰত। লগতে আজি যিসকল ব্যক্তি আজি লোৱা লহৰি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি ব্যৱসায়ী দিশত খুব সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো খুবেই ভাল হ'ব। হৰস্কোপত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।